জনাইছোঁ আমাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ খিচিৰি অসমৰ। আজি আমি যাই আছোঁ দীপজ্যোতি দাদাই নতুন এখন দোকান অপেনিং কৰিছে। দোকানখন যোৱাকালি অপেনিং কৰিছিল। আমাক মাতিছিল, কিন্তু আমাৰ সময়ৰ মানে কিছু অভাৱৰ কাৰণে আমি যাব নোৱাৰিলোঁ। বেছি হ'ল নেকি দাদা? নাই। আজি আমি গৈ আছোঁ দীপজ্যোতি দাদাৰ দোকানলৈ। দোকানখন কি বা কেনেকুৱা ধৰণৰ কি বস্তু পায় আমি তাৰ বিষয়ে একো নাজানো। বলক আমাৰ লগত দীপজ্যোতি দাদাই কি দোকান দিছে এপাক চাই আহোঁ আৰু আপোনালোককো দেখুৱাওঁ। ৰাস্তাটো বহুত বেয়া হৈছে, বানপানীয়ে ভাঙি নিছিল। বহুত মানে হ'ব আৰু বহুত জ্বালা যন্ত্ৰণা গৈছে আমাৰ লোকেল মানুহখিনিৰ। এবাৰ বানপানী বহুত হৈছিল ন? বানপানী বহুত হৈছিল। বানপানীৰ কাৰণেতো প্ৰায় এমাহমান আমি ইফালে মংগলদৈলৈ যাবই পৰা নাই। এখন দলং আমাৰ বহুতো আগতে অসুবিধাৰ সৃষ্টি হৈছিল। কাৰণ নাহৰবাৰীৰ কপিলি যিটো সংযোগী দলং হয়, এখন এতিয়া বনাইছে, বহুত ডাঙৰকৈ বনাইছে। আগৰ দলংখনৰ অৱস্থা চাওক আপোনালোকে, এইখন আগৰ দলং। আজি যিহেতু 4th গ্ৰেডৰ পৰীক্ষা আছিল, পৰীক্ষাৰ কথা কি ক'ম। আৰু কিছুমান মহান পণ্ডিত আছে যিয়ে ক'বলৈ ভাষা নাই, কি কৰিছে কি কৰা নাই। তেওঁ নিজৰ যোনটো মানে কুৱেশ্যন পেপাৰ ৰোল নম্বৰ এটা তেওঁ এইজন মহান পুৰুষে 4th গ্ৰেডৰ পৰীক্ষা দি আহিছে। মহান পুৰুষজনে তেওঁ ৰোল নম্বৰটোৱে ভুল কৰি থৈ আহিছে। মই ঠিক হোৱা বুলি ভাবিছিলোঁ, মানে ৰোল নম্বৰ আহি এইখন দলং পাৰ হৈয়ে আমি পামগৈ দীপজ্যোতি দাদাৰ দোকান। কমেণ্ট কৰি জনাবচোন কেনে লাগিছে বাৰু আপোনালোকৰ। পালোঁ হলৌ চৌকাৰ চকতে আছে দীপজ্যোতি দাদাৰ দোকানখন। এনেকৈ আহি পাই গ'লোঁ দীপজ্যোতি দাদাৰ দোকানখন। মই চাবলৈ আচাল পাইছোঁ নিজে। আহিলোঁ আজি আমি। এই পাইখিনি গৈছিলোঁ। এয়া দীপজ্যোতি দাদাই স্পেচিয়েল কি দোকানৰ আজি কি ল'লোঁ দীপজ্যোতি দাদাৰ দোকানত। দুইজনে দীপজ্যোতি দাদাৰ দোকানত উপস্থিত হ'লোঁ। এয়া দীপজ্যোতি দাদা। হাই নমস্কাৰ। ফোন কেমেৰা নে হেৰি কেমেৰা? বেক কেমেৰা। বেক কেমেৰা। তাকেতো মই তুমি দেখোন গৈ আছা। নাই মই কথাখিনিয়ে কৈছিলোঁ মানে। আচ্ছা, এয়া আমি দোকান দিয়া আজি 3 দিন হ'ল। কাষ্টমাৰ আহি আছে আৰু ভাইটিকেইটাও আহিছে আজি বঢ়িয়াকৈ। এয়া আমাৰ দোকানত লাগি এয়া চাহ খাব ধুনীয়াকৈ। আৰু এয়া চাহ নিছে। চাহ কেনেকুৱা হৈছে, কালাৰ কেনেকুৱা হৈছে, খাই ফালেহে গম পাব। খাই ফালে ক'ব কেনে হৈছে। গৰম হৈছে নে ঠাণ্ডা হৈছে? কুচি নেকি? বঢ়িয়া। আৰু ইমান কষ্ট কৰি ইহঁতৰ ভিডিঅ'বিলাক বনাই আছে, আমাক যেনেকৈ আদৰি লৈছা সিহঁতৰ ভিডিঅ'কেইটাও আদৰি ল'বি সকলোৱে। আপোনালোকক ইমান কষ্ট কৰি আমাৰ দোকানলৈকে আহিছোঁ কৰি হ'লেও। আৰু এনেকুৱা নতুনকৈ কৰিব পাৰিলে আৰু বিকাশ কৰিব। এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো বঢ়িয়াকৈ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু দোকানখন কেনেকুৱা পাইছে আমাক কমেণ্ট কৰি জনাব। মই বঢ়িয়াকৈ দেখাইছোঁ এয়া। ফেনটো বন্ধ কৰি ল'বি। এয়া ইউটিউবৰ হেৰি আছে ইয়াতে। তাৰপিছত ছাবস্ক্ৰাইব যিসকলে ভাল পায়, যিসকলক চাই সেইসকলে ইয়াকো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এনেকুৱা ভিডিঅ'বিলাক পাই থাকিব আপোনালোকে। আৰু ই ভাল কৰিব পাইছে নে বেয়া কৰিব পাইছে কমেণ্ট কৰি জনাব। আৰু ভুল হ'বও পাৰে দেচোন, নতুনকৈ চেনেলটো খুলিছে। ভুল হৈয়ে আমাৰো ভুল হৈছিল প্ৰথম কেইদিন। আৰু এইবিলাক দেখাই আছোঁ মই বঢ়িয়াকৈ। আৰু পিছত কিটচেনটো তুমি দেখাবা, মই এই কাষ্টমাৰত কিবা এটা দি লওক। আপোনালোকে চাই লওক। বহুত যদিও আটক ধুনীয়া হোৱা নাই, কাম মানে আৰম্ভণিহে কৰিছেতো। আগলৈ আৰু ভাল দেখা হ'ব। ফাষ্টফুড আইটেম কৰিব বুলি আমি ফাষ্টফুড বনাম ইয়াতে হ'ব। তাৰপিছত আমাৰ বুঢ়িয়া বা পইচাৰ কণী আছে আৰু পত্নীয়ে আমি দোকানৰ পৰা যাব ল'লে দীপজ্যোতি দাদা আপোনালোকে আহক দোকানত আহক সকলো আহিব ধুনীয়াকৈ। আহি পেলাই একাপ চাহৰ সোৱাদ লৈ যাওক। ধুনীয়া চাহ বনাই
এবাৰ দেখাই দিয়া এই ৰাস্তাটোৰ পৰা হলচুকা মেইন চকতে হয় ইফালৰ পৰা আহিলে মংগলদৈৰ পৰা হ'ব আৰু যদি আপোনালোক ইফালৰ পৰা আহে তেন্তে দেওমনৈৰ পৰা তো আপোনালোক আহক সকলোৱে দীপজ্যোতি দাদাৰ দোকানত তো আজি আমি দীপজ্যোতি দাদাৰ দোকানত খোৱাল ল'লোঁ এতিয়া আমি এতিয়া দোকানৰ পৰা আহিলোঁ ভাল লাগিল বহুত জেগাতে আমাক বহুত সময় দিলা বহুত ব্যস্ত আছিল মানে নতুনকৈ দোকানখন আৰম্ভণি কৰি থাকোঁ ভাল লাগিল বাৰ্তালাপ কৰিলোঁ অলপ মানে সন্ধিয়া টাইম বহুতো নতুন দোকান বুলি নতুন দোকান বুলি সকলো মানুহ আহিছে চাহ তাহ খাইছে তো যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব নাপাহৰিব আজিলৈ আহিছোঁ বাই 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 বাই